নমস্কাৰ আজি ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ ভোক নালাগে নেকি বা আপোনাৰ খাদ্যৰ প্ৰতি খুব অৰুচি নেকি বা আপোনাৰ সন্তানৰ ভোক নালাগে নেকি বা সন্তানে খাব নোখোজে নেকি তেতিয়াহ'লে এই ভিডিঅ'টো আজি আপোনাৰ বাবে লৈ আহিছোঁ কি ধৰণৰ কেইটামান ঘৰুৱা টিপছ কি ধৰণে আপুনি ঘৰুৱা এই টিপছ কেইটা ব্যৱহাৰ কৰি আপোনাৰ খাদ্যৰ প্ৰতি ৰুচি বাঢ়িব বা আপোনাৰ ভোক লগা আৰম্ভ হ'ব বা ভোক বাঢ়িব আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আপোনাৰ ভোক বঢ়াবলৈ হ'লে আপুনি আপোনাৰ খাদ্য খোৱাৰ এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰিত কৰি ল'ব এটা সময় ফিক্স কৰি ল'ব টাইম এটা ৰাতিপুৱাৰ আহাৰ আপুনি যিটো সময়ত খায় আপুনি সেই সময়তে খাব ঠিক একেধৰণে দুপৰীয়াৰ আহাৰ যিটো সময়ত খায় একেটা সময়তে খাব আপোনাৰ ৰাতিৰ আহাৰ যিটো সময়ত খায় একেটা সময়তে খাব অৰ্থাৎ আজি যদি ৰাতিপুৱা আপুনি ব্ৰেকফাষ্ট 7টাত কৰিছে তেতিয়াহ'লে সদায় আপুনি ব্ৰেকফাষ্ট ৰাতিপুৱাৰ আহাৰ আপুনি 7টা বজাতেই কৰিব ঠিক একেধৰণে দুপৰীয়াৰ আহাৰ যিমান টাইমত কৰে কণ্টিনিউৱাছ একেটা টাইমতে আপুনি সদায় আপোনাৰ নিৰ্দিষ্ট টাইম এটা কৰি ল'ব যে দুপৰীয়াৰ আহাৰ খোৱা টাইম এইটো ৰাতিৰ আহাৰ খোৱা টাইম এইটো ৰাতিপুৱাৰ আহাৰ খোৱা টাইম এইটো এটা নিৰ্দিষ্ট ফিক্স সময় কৰি ল'ব দ্বিতীয়তে হ'ল আপুনি ভোক বঢ়োৱা খাদ্যসমূহ যিবোৰ খাদ্য খালে বেছি ভোক বাঢ়ে বা বেছি হজম হয় এই ধৰণৰ খাদ্যসমূহ খাব যেনে ধৰক আপোনাৰ আপেলৰ ৰস কওক আপোনাৰ ধনিয়া কওক আপোনাৰ আজৱাইন বা চল্ট যিটো কয় বা আপোনাৰ ব্লেক চল্ট কওক এই ধৰণৰ খাদ্যসমূহ আপোনাৰ খাদ্য তালিকাত আপুনি এড কৰক এই ধৰণৰ খাদ্যসমূহ আমি খোৱা আৰম্ভ কৰোঁ আৰু পাতল খাদ্য খাব যিবোৰ খাদ্য সহজে হজম হয় পাতল ধৰণৰ খাদ্য যেনে ধৰক আপোনাৰ খিচিৰি কওক আপোনাৰ আইচক্ৰীম দৈ আপোনাৰ হালোৱা এই ধৰণৰ খাদ্যসমূহ পাতল খাদ্যসমূহ যিবোৰ খাদ্য সহজে হজম হয় এই ধৰণৰ খাদ্যসমূহ আমি খাদ্য তালিকাত এড কৰক আৰু আপুনি দৈনিক আপোনাৰ কমেও 1 ঘণ্টা যাতে আপুনি নিয়মিত ব্যায়াম কৰে সেইটো আপুনি গুৰুত্ব দিব আপোনাৰ শৰীৰ ষ্ট্ৰঙো হ'ব লগতে আপোনাৰ ডাইজেষ্টিভ চিষ্টেমটো আপোনাৰ ইম্প্ৰুভ হ'ব আপোনাৰ হজম হোৱা হ'ব আপোনাৰ ভোক লাগিব ভোক বাঢ়িব কমেও 1 ঘণ্টা দৈনিক আপুনি নিয়মিত ব্যায়াম কৰক এই কথাকেইটা যদি আপুনি গুৰুত্ব দিয়ে দেখিব আপোনাৰ ভোক লগা আৰম্ভ হৈছে ভোক বাঢ়িছে আচলতে এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয়ে আপোনাক প্ৰস্তুত হওঁ ধন্যবাদ নমস্কাৰ